নমস্কাৰ সকলোকে, মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি দেখাবলৈ লৈছোঁ কিছুমান কম দামৰ যোৰা, গৰম দিনত পিন্ধি ভাল পাব। এচি কটন আৰু এনেই কম দামী শাৰী যোৰা নিচিনা 400 টকা আৰু 600 টকা দামৰ সকলোৱে ল'ব পৰা কম দামী কাপোৰ দেখাবলৈ লৈছোঁ। আগৰখিনি কাপোৰ চাই কেনেকুৱা পাইছে মই নাজানো, আপোনালোকে কমেণ্টো কৰা নাই ভালকৈ, গতিকে এইকেইযোৰ চাব কেনেকুৱা পায়। যদি আপোনালোকে মোৰ কাপোৰ কেইযোৰ চাই ভাল পায় ল'ম বুলি ভাবে, তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে। ঘিলামৰাতে আছে মোৰ দোকান, ঘিলামৰা এনে ঢকুৱাখানা ৰোডত আৰু হায়াৰ ছেকেণ্ডেৰী মুখত। এতিয়া নতুনকৈ স্কুল এখনো হৈছে আমাৰ দোকানৰ কিনাৰতে, চেণ্ট পল ৰেচিডেঞ্চিয়েল ইংলিছ মিডিয়াম স্কুল। এইখন স্কুলৰ কিনাৰতে আছে মোৰ দোকানখন, গতিকে আহিব পাৰে। কম দামৰ যোৰা যদি লাগে, ধুনীয়া ধুনীয়া যোৰা মই আনি থৈছোঁ। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কেনেকুৱানো যোৰা আনি থৈছোঁ তাকে দেখাওঁ। এইযোৰ এচি কটন, এইখন চাদৰখন, এইখন চাদৰখন কালাৰটো বৰ ধুনীয়া, পিঁয়াজ কালাৰ, পিঁয়াজী ৰং বুলি কয়। সৰু সৰু বুটা কৰিছে এনেকৈ গোটেই চাদৰখনতে। আৰু আঁচলটো এইটো, ওচৰৰ পৰা দেখাই দিছোঁ। আঁচলটো এনেকুৱা, বেছি হেভি নহয় কাপোৰযোৰ, চিম্পুল ধুনীয়া। আৰু মেখেলাখন এইখন, মেখেলাখন এইখন এনেকুৱা হ'ব। ব্লাউজৰ পিচ আৰু পটি চব আছে। এইফালে আছে এইটো ব্লাউজৰ পিচটো, এইটো ব্লাউজৰ পিচ, সৰু সৰু বুটা আছে ব্লাউজৰ পিচটোত, আৰু লগতে এইটো পটি। এইখিনি চাদৰৰ পটি এনেকৈ দিয়া আছে। গৰম দিনত আচলতে বেছি হেভি কাপোৰবোৰ মানুহে পিন্ধি ভাল নাপায়, আৰু সেইকাৰণে এনেকুৱা পাতল চাতল কাপোৰবোৰ ভাল পায়। গতিকে মই পাতল কাপোৰে আনি থৈছোঁ বহুত। আগৰযোৰৰ লগত একেই, এইযোৰ পাতল ৰং একেবাৰে এনেকুৱা, মাজত এনেকৈ সৰু সৰু বুটা দিছে। এইটো এইখিনি পটিখিনি, আৰু এইটো চাদৰৰ আঁচল। চাদৰৰ আঁচলটো এনেকৈ গৈছে। কাপোৰযোৰৰ ৰংটো একদম পাতলা, সেইটো কাৰণে বেছি জিলিকা নাই মোবাইলটোত। এইকেইযোৰ 600 টকা। এখন মেখেলাখন এনেকুৱা হ'ব, আৰু ব্লাউজৰ পিচটোত এনেকৈ ফুল থাকিব, আৰু এইফালে এটা সৰুকৈ পটি থাকিব। এইযোৰ 600 টকা। এইকেইযোৰ বুটাকেইটা অলপ ডাঙৰ, এইযোৰ মাজৰ বুটাটো এইটো এনেকুৱা সৰু সৰু বুটা, প্ৰথমৰটো ডাঙৰ, আগটো এইটো। এইখন চাদৰখন আছিলে, আৰু এখন মেখেলা, এইখিনি লগতে ব্লাউজৰ পিছৰ চাদৰৰ পটি, এইখিনি চাদৰৰ পটি দিয়া আছে, লগতে ব্লাউজৰ পিচটো ইয়াতে আছে। এইটো ব্লাউজৰ পিচটো, বুটাটো সেৰেঙা কৰি আছে ব্লাউজৰ পিছত। এইযোৰ কাপোৰৰ ৰংটো খুব ধুনীয়া, যিকোনো মানুহকে ভাল লাগে। এইযোৰ এছ কালাৰ, এইযোৰ খুব ধুনীয়া লাগিছে, ৰঙা ফুল কৰিছে। আগটো এইটো, মাজত এনেকৈ সৰু সৰু বুটা আছে। এখন মেখেলাখন, আৰু এইটো ব্লাউজৰ পিচ, লগতে এইটো সৰুকৈ পটি এটা আছে। এই গোটেইকেইযোৰ 600 টকা দামৰে আছিলে, আৰু এতিয়া লৈ আহিছোঁ এইকেইযোৰ শাৰীযোৰা। শাৰীযোৰাখিনি খুব ধুনীয়া, ৰং নাযায় ধুই থাকিলেও। এইখিনি 400 টকা। এইখন মাজত এনেকৈ গুণা আছে, আৰু এনেকৈ সৰু সৰু ফুল কৰা আছে। ছাইড পাৰিটো এনেকুৱা, চাদৰখনৰ আঁচলটো এইটো। এইখিনি গোটেইখিনি বগা হয়, কাপোৰখিনি বগাত আকৌ বেলেগ কালাৰৰ কৰি দিছে।
এখন মেখেলাখন এখন সৰু সৰু বুটা এনেকৈ এখন মেখেলা আৰু এইটো ব্লাউজৰ পিচ। এইটো ব্লাউজৰ পিচটো ধুনীয়া, জোখটোৱে বহল। চিলাওঁ বুলি ক'লে চিলাব পাৰে, আৰু কিছুমানে ব্লাউজৰ পিচ বৰকৈ নিচিলালেও একে কালাৰৰ ব্লাউজ এটাৰ লগত মিলাই পিন্ধিব পাৰে। এইযোৰ চিয়াহী কালাৰ ফুল আছে বগাত, এইযোৰ খুব ধুনীয়া। এনেকৈ গুণা দিয়া আছে, মাজত গৰিলি কৰি দিয়া আছে। এইটো ছাইড পাৰি, মাজৰ বুটাখিনি সৰু সৰুকৈ খুব ধুনীয়া। এইটো আঁচলটো, এনেকৈ এইটো আঁচলটো। এইখিনি কাপোৰৰ দাম 400 টকা। এখন মেখেলা আৰু এইটো ব্লাউজৰ পিচ। এইকেইযোৰৰ মাজত গুণা নাই, এইকেইযোৰ চিম্পুল। এইযোৰ এনেকুৱা। এইবিলাক কাপোৰ মই বিক্ৰী কৰি আছোঁ 400 টকাকৈ। এইটো ছাইড পাৰি আৰু এইটো আঁচল। এখন মেখেলা। এইযোৰ কমলা ৰঙত পৰিছে। এইযোৰ কমলা ৰঙৰ ফুল কৰিছে। এইযোৰ খুব ধুনীয়া লাগিছে কালাৰটো দেখিবলৈ। এইটো মাজত এনেকৈ বুটা আছে আৰু ছাইড পাৰিটো এনেকুৱা, আঁচলটো এনেকুৱা। এখন মেখেলাখন চিম্পুল, বেছি ফুল নাই, অকল ইয়ালৈকে এখন ফুল আছে। ব্লাউজৰ পিচটো এইটো ব্লাউজৰ পিচ। এইযোৰ চকলেট কালাৰো কৰিছে। এইযোৰ খুব ধুনীয়া। ছাইড পাৰিটো এনেকৈ ডাঙৰকৈ দিছে আৰু সৰু সৰু বুটা। কাপোৰযোৰ খুব ধুনীয়া লাগিছে দেখিবলৈ। এইটো আগটো আৰু এখন মেখেলা। ইয়াৰ লগতো ব্লাউজৰ পিচ আছে। ব্লাউজৰ পিচটো এইটো। আজি দেখাবলগীয়া কাপোৰ ইমানখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যদি কোনোবাই মোৰ দোকানলৈ আহিম বুলি ভাবে, কাপোৰ ল'ম বুলি ভাবে, তেতিয়াহ'লে ঘিলামৰা হাই ছেকেণ্ডেৰী ফ্ৰণ্টলৈ আহিলেই হ'ল। তাতে আছে মোৰ দোকান, কাপোৰৰ দোকান। গতিকে আজিলৈ আহিছোঁ। চাই থাকিব ভিডিঅ'টো।